নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো লগতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভকামনা জনাইছো যেহেতু আপোনালোক সকলোৱে জানে মোৰ চেনেলৰ প্ৰধান উদ্দেশ্যই হৈছে অসমৰ সকলো লোকক যোগাসনৰ উপকাৰিতাৰ বিষয়ে অৱগত কৰোৱাটো যেহেতু এতিয়াও অসমত বহুত এনেকুৱা মানুহ আছে যি যোগাসনৰ উপকাৰিতাৰ বিষয়ে এতিয়াও অৱগত নহয় পুনতে ভাৰতবৰ্ষতে যোগ আৰম্ভ হৈছিল যদিও এতিয়া কিন্তু বিশ্বৰ প্ৰান্তে প্ৰান্তে যোগ বিয়পি পৰিছে যোগ অকল এটা অভ্যাস বা প্ৰেক্টিছেই নহয় যোগাসন হৈছে এটা লাইফষ্টাইল যোগাসনৰ দৈনিক অভ্যাসৰ যোগেদি আমি আমাৰ অকল শৰীৰেই নহয় লগতে আমাৰ মনো সুস্থ আৰু সবল কৰি ৰাখিব পাৰোঁ যোগাসনৰ দৈনিক অভ্যাসৰ জৰিয়তে আমি আমাৰ জীৱনটো এটা পজিটিভ দিশত আগুৱাই নিব পাৰোঁ আজি আপোনালোকক মই এনেকুৱা কেইটামান যোগাসন দেখুৱাবলৈ গৈ আছো যিকেইটাৰ দৈনিক অভ্যাসৰ যোগেদি আপোনালোকে আপোনালোকৰ শৰীৰৰ লগতে মনো সুস্থ আৰু সবল কৰি ৰাখিব পাৰিব তেন্তে আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বজ্ৰাসনৰ পৰা আমি আমাৰ হাত আৰু ভৰিৰ ভৰত আহি ল'ম এতিয়া আমাৰ টপিনা মাটিৰ পৰা ওপৰত কৰিম হাত আৰু ভৰি সম্পূৰ্ণ সিধাকে ৰাখিম পটুৱা দুখন মাটিত পেলাই ৰাখিম আৰু আমাৰ থুতৰি আমাৰ নাভিৰ ফালে ৰাখিম এতিয়া লাহেকৈ ভৰি দুখন মাটিত পেলাই পটুৱা মেলি আমাৰ দৃষ্টি ওপৰৰ ফালে ৰাখিম আকৌ পুনৰবাৰ ডাউনৱাৰ্ড ডগত আহিম থুতৰি নাভিৰ ফালে ভৰিৰ পটুৱা মাটিত পুনৰ আপৱাৰ্ড ডগত আহিম দৃষ্টি ওপৰৰ ফালে ভৰি মাটিত আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোত আমি আমাৰ উশাহ নিশাহ সহজভাৱে কৰি থাকিম যোগাসনত সদায় এটা কথা মনত ৰাখিব উশাহ নিশাহ ধৰি ৰাখিব নালাগে উশাহ নিশাহ লৈ থাকিব লাগে এইদৰে ডাউনৱাৰ্ড ডগ আৰু আপৱাৰ্ড ডগ আমি ডাইনামিক ৱেট কৰিম আৰু এইটো এটা খুব সুন্দৰ ৱাৰ্ম আপ ইয়াৰ জৰিয়তে আমাৰ সম্পূৰ্ণ শৰীৰটো এটা চলাচল আহিব আমি নেক্সট আসনসমূহ কৰিবৰ কাৰণে আমাৰ শৰীৰটো সম্পূৰ্ণৰূপে ৰেডি কৰি ল'ব পাৰিম প্ৰায় 5 বাৰমান এইদৰে মই অভ্যাস কৰিছোঁ উশাহ নিশাহ লৈ থাকিব প্ৰায় 5 বাৰ অভ্যাস কৰা ইতিমধ্যে হৈ গৈছে আমি পুনৰ বজ্ৰাসনত ঘূৰি আহিম ওপৰলৈ মূৰ কৰি শুই থকা অৱস্থাৰ পৰা আৰম্ভ কৰিম উশাহটো লৈ লাহেকৈ দুয়োখন ভৰি মাটিৰ পৰা সিধাকে ওপৰলৈ দাঙি ধৰিম মাটিৰ লগত প্ৰায় 90 ডিগ্ৰী এটা কোণ কৰি এই অৱস্থাটো উশাহ নিশাহ সহজভাৱে ৰাখিয়ে কিছু সময় ধৰি ৰাখিম এতিয়া লাহেকৈ উশাহটো এৰি লাহে লাহে ভৰি দুখন মাটিলৈ আগৰ অৱস্থাত ঘূৰাই আনিম তললৈ পেট পেলাই শুই থকা অৱস্থাৰ পৰা লাহেকৈ আমি আমাৰ দুয়োখন ভৰি আঁঠুত ভাঁজ কৰি ওপৰলৈ বেঁকাকৈ দাঙি ধৰিম দুয়োখন ভৰিৰ মাজত অলপ দূৰত্ব ৰাখিম দুয়োখন হাতেৰে দুয়োখন ভৰিৰ পানীৰ গাঁঠিত ভালদৰে ধৰি ল'ম কপাল মাটিত ৰাখিম এতিয়া লাহেকৈ উশাহটো লৈ আমি আমাৰ কপাল বুকু আৰু ভৰি মাটিৰ পৰা ওপৰত কৰিম এই অৱস্থাটো উশাহ নিশাহ সহজভাৱে ৰাখি কিছু সময় ধৰি ৰাখিবলৈ চেষ্টা কৰিম এই অৱস্থাত আমাৰ শৰীৰত এটা ধনুৰ দৰে সুন্দৰ ভাঁজ আহিব সম্পূৰ্ণ ভৰ আমাৰ তলপেটত থাকিব দৃষ্টি ওপৰৰ ফালে থাকিব এতিয়া লাহেকৈ উশাহটো এৰি আমাৰ ভৰি আমাৰ কপাল আমাৰ হাত মাটিলৈ ঘূৰাই আনিম আৰু আগৰ অৱস্থাত ঘূৰি আহিম দুয়োখন ভৰিৰ মাজত অলপ দূৰত্ব ৰাখি এইদৰে থিয় হৈ ল'ব এতিয়া লাহেকৈ উশাহটো লৈ প্ৰথমে সোঁ হাতখন শৰীৰৰ কাষেৰে মূৰৰ ওপৰলৈ দাঙি ধৰিব এতিয়া লাহেকৈ উশাহটো এৰি হাতখন ওপৰৰ ফালে এটা টান দি বাওঁ হাতৰ ফালে হাউলি দিব এতিয়া উশাহটো লৈ আকৌ হাতখন আগৰ অৱস্থালৈ লাহেকৈ ঘূৰাই আনিব এতিয়া আমি একেটা প্ৰক্ৰিয়া বিপৰীত দিশে পুনৰাবৃত্তি কৰিম
প্ৰথমে দুয়োখন ভৰিৰ মাজত অলপ দূৰত্ব ৰাখি থিয় হ'ব। এই অৱস্থাৰ পৰা উশাহটো লৈ প্ৰথমে দুয়োখন হাত মূৰৰ ওপৰলৈ দাঙি ধৰিব। এতিয়া লাহেকৈ উশাহটো এৰি আপুনি সন্মুখলৈ হাউলি যাব আৰু দুয়োখন হাতেৰে দুয়োখন ভৰিৰ আঙুলি স্পৰ্শ কৰিবলৈ যত্ন কৰিব। এই অৱস্থাটো উশাহ নিশাহ সহজভাৱে ৰাখি কিছু সময় ধৰি ৰাখিব। উশাহটো লৈ দুয়োখন হাত মূৰৰ ওপৰলৈ দাঙি ধৰিব। শৰীৰটো চিধা কৰি দিব। এতিয়া উশাহটো লাহেকৈ এৰি হাত দুখন আগৰ অৱস্থাত ঘূৰাই আনিব। এই অৱস্থাৰ পৰা বাওঁ ভৰিখন সোঁ ভৰিৰ পৰা অলপ দূৰত আনিব। সোঁ ভৰিত এটা 90 ডিগ্ৰী কোণ কৰিব আঁঠুত ভাঁজ এটা দি আৰু বাওঁ ভৰিখনৰ পটুৱাটো 90 ডিগ্ৰী এংগলত ৰাখিব। দুয়োখন হাত নমস্কাৰ মুদ্ৰাত মূৰৰ ওপৰলৈ উশাহটো লৈ দাঙি ধৰিব। পিঠিত এটা সম্পূৰ্ণ ভাঁজ আহিব। আপোনাৰ দৃষ্টি ওপৰৰ ফালে থাকিব। উশাহটো এৰি হাত দুখন আগৰ অৱস্থাত আনিব। শৰীৰটো চিধা কৰি প্ৰাৰম্ভিক অৱস্থাত ঘূৰি আহিব। এই একেটা প্ৰক্ৰিয়া আমি এতিয়া বিপৰীত দিশেও পুনৰাবৃত্তি কৰিম। এইদৰে ভৰি দুখন চিধা কৰি বহি থকা অৱস্থাৰ পৰা প্ৰথমে আমি আমাৰ বাওঁ ভৰিখন কুচাই আনি বাওঁ ভৰি পটুৱা সোঁ ভৰি আঁঠুৰ ওচৰত ৰাখিম। বাওঁ হাতখন পিছফালে ৰাখিম। সোঁ হাতখন বাওঁ আঁঠুৰ ওপৰেৰে নি বাওঁ ভৰিৰ পানীগাঁঠিত ধৰি ৰাখিম আৰু উশাহটো এৰি আমি বাওঁফালে বাওঁ কান্ধৰ ফালে চাম। এই অৱস্থাত উশাহ নিশাহ সহজভাৱে ৰাখিম। অৱস্থাটো কিছু সময় ধৰি ৰাখিম। এতিয়া লাহেকৈ উশাহটো এৰি সন্মুখলৈ চাম আৰু সোঁ হাতখন পুনৰ আগৰ অৱস্থাত ঘূৰাই আনিম। একেই প্ৰক্ৰিয়াটো আমি এতিয়া বিপৰীত দিশেও পুনৰাবৃত্তি কৰিম। এই অৱস্থাৰ পৰা প্ৰথমে আমি দুয়োখন হাতৰ পটুৱা আমাৰ কান্ধত আনিম। দুয়োটা কিলাকুটি জইন কৰি ল'ম। এতিয়া ঘড়ীৰ কাটাৰ দিশে দুয়োখন হাত প্ৰত্যেকবাৰতে সন্মুখলৈ কিলাকুটিটো লগাই ঘূৰাবলৈ যত্ন কৰিম। এইদৰে প্ৰায় 5 বাৰ আমি ঘড়ীৰ কাটাৰ দিশে ঘূৰাম। প্ৰত্যেকবাৰতে কিলাকুটি সন্মুখলৈ লগাবলৈ যত্ন কৰিম। এতিয়া ঘড়ীৰ কাটাৰ বিপৰীত দিশে পুনৰ 5 বাৰ ঘূৰাম। কপাল ভাতিত ইনহেলেশ্যনটো পেছিভ থাকে আৰু এক্সহেলেশ্যনটো এক্টিভ থাকিব আৰু প্ৰত্যেকবাৰ এক্সহেলেশ্যনত পেটত এটা মুভমেণ্ট আহে এইদৰে। প্ৰথমতে প্ৰায় 10 বাৰ এইদৰে অভ্যাস কৰিবলৈ যত্ন কৰিব। পাছলৈ বঢ়াই যাব পাৰিব। যিকোনো এটা মেডিটেটিভ প'জত এইদৰে বহি ল'ম। চকুকেইটা বন্ধ কৰি ল'ম।
আৰু ওম উচ্চাৰণ কৰিম। এতিয়া হাত দুখন এইদৰে ঘঁহি ল'ম। চকুত লগাই দিম হাতৰ গৰমৰ ভাৱটো আৰু লাহেকৈ চকু দুটা মুকলি কৰি দিম। তেন্তে আজিলৈ ইমানেই আছিলে। আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোক অলপ হ'লেও লাভান্বিত হ'ব আৰু আজি দেখুওৱা আসনসমূহ অভ্যাস কৰিবলৈ চেষ্টা কৰিব। তেন্তে আজিলৈ আহিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।